নমস্কাৰ, আজি মই পাতত দিয়া মাছ বনাব লৈছোঁ। প্ৰথমে আমাক এখন ভীমকলৰ পাত লাগিব। ভীমকলক আকৌ আমাৰ দৰঙত আঠিয়া কল বুলি কয়। এখন পাত আনিছোঁ। এয়া সৰু মাছ, এয়া মই নৰসিংহ আৰু আদা বটি লৈছোঁ, এয়া নিমখ হালধি আৰু এই দুডালত বান্ধিব লাগিব। এই দুডাল এতিয়া মই বস্তুখিনি দি এইখিনি সানি ল'ম। আদা নৰসিংহখিনি দিলোঁ, এতিয়া নিমখ দিলোঁ, এতিয়া হালধি দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ব লাগিব। এনেকৈ গোটেই বস্তুখিনি মিক্স হ'ব লাগিব। এনেকৈ সানি লৈ এতিয়া লাড়ু বান্ধিব লাগিব কলপাতখনেদি মেৰিয়াই মেৰিয়াই। এনেকৈ মই বান্ধি ল'লোঁ। এইটো এতিয়া এইডাল কলপাতৰে হয়, কলপাতৰ পৰা লৈছোঁ মই। এনেকৈ এইডাল এনেকৈ দিব লাগিব। দি এতিয়া এইটো জুইৰ আঙাৰাত দিলেও হ'ব বা টাৱাত বনালেও সেকি বনালেও হ'ব। যেনেকৈ বনাব পাৰে তেনেকৈ বনালে হ'ল। এতিয়া মই টাৱাত বনাম। এয়া মই টাৱাখন বহালোঁ। এয়া মই টোপোলাটো ইয়াতে বহাই দিলোঁ। এনেকৈ লুটা থাকিব লাগিব। এনেকৈ 10 মিনিটমান সময় লুটাই থাকিব লাগিব। এয়া আমাৰ হৈ গ'ল। কলপাতখন অকণমান দহাৰ নিচিনা হ'লে হোৱা বুলি এটা অনুমান কৰিব পাৰি। এতিয়া আমাৰ এইখিনি হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিব লাগিব। ঠাণ্ডা হ'লে কলপাতখন খুলিব লাগিব। এতিয়া কলপাতখনৰ পৰা মই লাহে লাহে এৰুৱাই দিম। এয়া মাছকেইটা, এয়া দেখিবলৈ ভাল হৈছেনে? এতিয়া মই কাঁহীত নুমাম। এনেকৈ পাতত দিয়া মাছ খাবলৈ বৰ ভাল লাগে। আপোনালোকেও বনাই চাব। আৰু এয়া মাছত বহুত ভিটামিন থাকে। সৰু সৰু ল'ৰা ছোৱালীয়ে খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে। গতিকে আপোনালোকেও এনেকৈ বনাবচোন। খাই ভাল পালে কমেণ্টত জনাব। আজিলৈ ইমানেই।